কি খবৰ আপোনালোকৰ? ঘৰতে আছোঁ, অলপ কিবা বনাই খোৱাৰ বাবে ভাবিলোঁ গৰমৰ দিন চলি আছে, কুলফি বনাম। তো মটকা কুলফি বনাম বুলি ভাবিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো মটকা কুলফি বনাবৰ কাৰণেতো মাটিৰ পাত্ৰ লাগে আচলতে। আজিকালিতো মাটিৰ পাত্ৰ ক'ত পাম, মই কাপ লৈছোঁ এইকাৰণে। আৰু কি বস্তু লাগিব আপোনাৰ? গাখীৰ, ইলাইচি, কাজু, পিস্তা আৰু চিনি। বনাই ল'ম এইখিনি। কুলফিখিনি বনাবৰ কাৰণে আমি প্ৰথমতে পেন এটা লৈছোঁ। মই 1 লিটাৰ গাখীৰ লৈছোঁ। আৰু এইখিনি মই ভাবিম যে আপোনালোকে ননষ্টিক পেনে ব্যৱহাৰ কৰিব, কাৰণ কিয় ননষ্টিক পেন হ'লে আমি কুলফিখিনি বনাওঁতে বহুতখিনি সুবিধা পাম। কাৰণ কিয় আপুনি এই গাখীৰখিনি 1 লিটাৰক 1/3লৈকে ৰিডিউচ কৰিব লাগিব। এতিয়া 1/3লৈকে ৰিডিউচ কৰোঁতে আপুনি যদি বেলেগ পাত্ৰ লয় তেতিয়া তাত হয়তো কিনাৰত লাগি যাব পাৰে, কিন্তু ননষ্টিকৰ পাত্ৰ হ'লে আপোনাৰ তাত লাগি নাযাব। তো সেইটো কাৰণে মই প্ৰেফাৰ কৰিম যে আপোনালোকে ননষ্টিকৰ পাত্ৰ হ'লে আপোনাৰ এইখিনি লাগি নাযাব আৰু আপুনি বনাওঁতে সুবিধা পাব। এতিয়া আমি এইখিনি বইল হ'বলৈ দিওঁ আৰু মাজে মাজে আমি বস্তুখিনি লাৰি থাকিম। গাখীৰখিনি আমি ল' ফ্লেমত ৰাখি মাজে মাজে লাৰি দি আছোঁ আৰু ইয়াৰ থিকনেছটো আহি আছে। কুলফিখিনি বনাবৰ কাৰণে আমি যি গাখীৰখিনি দিছিলোঁ প্ৰায় 1/4 ৰিডিউচ হৈছে ইয়াৰে। আৰু আমি গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। ইয়াৰ থিকনেছটো লাহে লাহে বাঢ়ি গৈছে, আপোনালোকে দেখিব পাৰিছে। এতিয়া আমি এনেদৰে গাখীৰখিনি পেনত দিয়াৰ পিছত আপোনালোকে এৰি থৈ নাযাব, নহ'লে এবাৰ চকু গুচালে আৰু লগে লগে গোটেইখিনি পৰি গ'ল আপোনাৰ। গতিকে প্ৰায় লাৰিয়ে থাকিব যাতে পাতৰ তলিত লাগিব নোৱাৰে আৰু বাছ লৰাই থাকিব গোটেইখিনি গাখীৰ। আমাৰ গাখীৰখিনি প্ৰায় 1/3ৰ ওচৰত আহিছে আৰু আপোনালোকে চাওক ইয়াৰ থিকনেছটো ধুনীয়া হৈছে, ধুনীয়া থিকনেছ আহিছে। এতিয়া আমি আমাৰ দৰকাৰী বস্তুখিনি ইয়াত দিম। মই চেনিখিনি পাউডাৰ ফৰ্মত লৈ লৈছোঁ। 1/2 কাপৰ ওচৰত চেনি লৈছিলোঁ মই। এইখিনি মই গ্ৰাইণ্ড কৰি পাউডাৰ ফৰ্মত লৈছোঁ। বস্তুখিনি দিওঁতে আপোনালোকে কেয়াৰফুল হ'ব যাতে গাখীৰখিনি উতলি পৰি নাযায়। এইখিনি গ'ল চেনি। এতিয়া আমি ইয়াত দিম আমুলখিনি, যিখিনি কাঠবাদাম আছিল সেইখিনি দি দিম। অকণমান মই ৰাখি দিছোঁ, পিছত ব্লেঞ্চিং কৰাৰ কাৰণে ৰাখি দিম। আৰু কাজুখিনি মই ড্ৰাই ফ্ৰুটছ অলপ বেছিকৈ দিছোঁ, ঘৰতে খাম যিহেতু, ঘৰৰ মানুহে খাব। তো আপুনি যিমানখিনি দিব বিচাৰে। মই শেষত দি আছোঁ আপোনাৰ পেষ্ট কৰি থোৱা ইলাইচি গুড়িখিনি। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিছোঁ। এয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এতিয়া ধুনীয়া ফ্লেভাৰ আহি আছে, গোন্ধটো ইমান ধুনীয়া হৈছে। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ কুলফি আমাৰ ৰেডি হ'ব। মোৰ কুলফিখিনি ধুনীয়াকৈ হৈ গৈছে, এইখিনি ঠাণ্ডা হ'ল। এতিয়া মই সৰু সৰু কাগজৰ গিলাচ লৈছোঁ। ইয়াত গোটেইকেইটা মই এনেকৈ দি ভৰ্তি কৰি ল'ম। তাৰপিছত ইয়াত এটা সৰু ষ্ট্ৰ ৰাখি দি দিব আপুনি, উলিয়াই ল'বলৈ কাৰণে সুবিধা হ'ব। ডিপ ফ্ৰিজত ৰাখি দিব, যেতিয়া বৰফৰ আইচ চেম্বাৰত থ'ব পাৰে আপুনি, তেতিয়া ধুনীয়াকৈ জমি যাব। ডিপ ফ্ৰিজত ৰাখিলোঁ। এতিয়া গোটেইকেইটা কুলফি উলিয়াইছোঁ, খুব ধুনীয়াকৈ জমি গৈছে আৰু খুব ধুনীয়া দেখা হৈছে। মই গোটেইকেইটা উলিয়াই লৈছোঁ ইয়াৰ পৰা, আৰু উলিয়াই লৈ আপোনাক দেখুৱাই আছোঁ। এটা কুলফি মই উলিয়াই আনিলোঁ, খুব ধুনীয়া হৈছে আৰু খুব টেষ্টিও হৈছে। মই নিজে ট্ৰাই কৰি চাইছোঁ। আপোনালোকেও ঘৰত বনাওক, ঘৰত বনাই আপোনালোকে নিজেও খাওক, ঘৰৰ পৰিয়ালৰ গোটেইখিনি মানুহক খুৱাওক। কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই মোক জনাবলৈ নাপাহৰিব।